গাইজ গৰম পৰিছে বুলি আপোনালোকে ক'তো নগৈ ঘৰতে সোমাই আছে নেকি? যদি ঘৰতে সোমাই আছে তেন্তে আপোনালোকে ভুল কৰিছে। যিমানে গৰম পৰিছে বুলি আপোনালোকে ঘৰত সোমাই থাকিব সিমানেই গৰমটো বেছি অনুভৱ কৰিব। সেইকাৰণে মোৰ নিচিনা অলপ গৰম নিউজি ঘূৰি ফুৰিব। বাৰু ধেমালি কৰিলো দেই গাইজ। মই যাব ওলাইছো মোৰ লগৰ লুকুহঁতৰ ঘৰলৈ। তাইৰ লগত মই ক্লাছ 9 আৰু 10 লগতে পঢ়িছিলো। আৰু ইয়াৰ ৰ'দৰ কাৰণে চাৰ্টটো ওপৰত পিন্ধি ল'ব লগা হ'ল, নহলে হাত গোটেই কলা হৈ যাব। মই পিছে অকলে নাযাওঁ, মোৰ লগত সংগীতা মানে বাদুলিও যাব। এতিয়া মই গৈ আছো আৰু মোৰ কপালতে ইমান ডাঙৰ পিম্পল এটা উঠিছে, ইমান বিষ হৈছে। তাত গৈ পাই এতিয়া খোৱা বোৱাৰ পৰাই দেখাইছো দেই। তাই ধুনীয়াকে গাখীৰ চাহ বনাই আনিলে। এতিয়া গোটেই কেইজনী বহি পিনে কথা পাতি চাহ খাই আছো। আৰু মই যে কৈ আছো লুকু ঘৰলৈ আহিছো, তাইক পিছে আপোনালোকক দেখুৱাই হোৱা নাই, ৰ'ব আপোনালোকক দেখাই দিছো। এয়া হৈছে লুকু, এইজনী হৈছে বাদুলি, আৰু তাইৰ হৈছে খোৱাটো মেইন, সেইকাৰণে কেমেৰালৈ চাবলৈ সময় নাই। তাৰ পাছত আমি ঢেৰ কথা পাতিলো। এতিয়া আকৌ খোৱাৰ পৰ্ব আহিছে দেই। এতিয়া জল্দিকে ভাতটো খাই লওঁ সেইকাৰণে। আৰু ভাতটো কিহে খাইছো আপোনালোকক দেখাই দিছো। ডিম বইল, আলু পিটিকা, চাটনি আৰু দালি। এইফালে আকৌ বাদুলি বাইদেৱে শাওণ মাহ বুলি নিৰামিষ খাই আছে, সেইকাৰণে তাইক অকণমান লোভ লগাই দিলো। ভাত খাই উঠি খাব লৈছো এখন তামোল, আৰু এইটো ভিডিঅ' ইমানতে এণ্ড কৰি দিছো।